নমস্কাৰ সকলোকে মই মোৰ ইউটিউব চেনেল ৰবিউৰা আপডেটছ কাৰ্ডলৈ স্বাগতম জনাইছোঁ। আজি কাতি বিহু সকলোকে শুভ লগ জনাইছোঁ। এয়া আমাৰ খুৰী, তেওঁ কাতি বিহু প্ৰিপাৰেশ্যন চলাই আছে। কি কৰা হৈছে? এয়া কাতি বিহুৰ আয়োজন। তুলসী পুলি ৰুইছোঁ। তুলসী গুৰি বৰ আটক ধুনীয়াকৈ বনাই আনিলে এইটো নতুনকৈ অৰ্ডাৰ দি আজি বনাই আনোৱাইছোঁ। কাতি বিহু উপলক্ষে তুলসী পুলি ৰুম বুলি হয় নি? আজি ৰুইছোঁ আৰু আনজনীও ধুনীয়াজনী হৈ আছে আকৌ। তাকে গধূলি চাকি বাতি লগাম আৰু লগাই মাহ প্ৰসাদ খাম। অকলে খাব? ৰাইজ আহিব আৰু আহিব। নিমন্ত্ৰণ কৰিছোঁ। একো স্পেচিয়েল কিবা আছে নি? স্পেচিয়েল আৰু ৰুটি ভাজি ওলাব আৰু হয় নি? সেয়াই বৰ ধুনীয়া লাগিছে। তুলসী গুৰিত প্ৰসাদ ওলাব আৰু কল কুঁহিয়া কাকো নেমাতে? সেইবিলাকে কাক মাতি দিয়ক। মাতি আছোঁ। মানুহজনী আমাৰ কম ধুনীয়াজনী নহয়। দেখিছা এই খুৰী আমাৰ এই খুৰী বৰ একদম মৰমীয়াল। মানুহজনী বৰ মৰমীয়াল আৰু সেই যি দি ক'ব পাৰি একো মানে বন্ধু সুলভ মানুহ। একেবাৰে বেয়া পাওঁ। মই বেয়া কথাটো কৈ কৈ আমনি কৰি থাকোঁ তেওঁ। দেখিছেনে তেওঁ এই ফুলনি বাৰীখনো তেওঁ দেখাই দিছোঁ চব। এইখন তেওঁ বৰ ধুনীয়া ধুনীয়া ফুলনি বাৰী কৰিছে দেখিছে নাই এইবোৰ বাৰু। আৰু এই পথাৰলৈ নাযায় নি? পথাৰলৈ যাম। এই মাহ প্ৰসাদখিনি ধুই লওঁগৈ। তুলসী পুলি গুৰি চাফা কৰি লৈছোঁ, মুচি লৈছোঁ। তাৰপিছত এতিয়া মাহ প্ৰসাদটো ৰেডি কৰি আৰু পথাৰ চাবলৈ যাম। ঠিক আছে, মাহ প্ৰসাদ ধোৱা চামহি। ঠিক আছে। এতিয়া পথাৰ ধাননি চাবলৈ আহিছোঁ আৰু ৰবা আগে দেউতা গৈ আছে। আইজং ধান আহিছে আৰু প্ৰসাদ ধুইছোঁ। প্ৰসাদ ধুই ধান চাবলৈ যাম। এতিয়া দেৰিয়ে হৈছে। মই ধান চাই আহিলোঁ, আহি পিনি দেখিলোঁ ধান ইমান হৈছে গৰম মাৰি মাৰি। ধেৰ আছে আপুনি বিকিব নি? বিকি থাকোঁ সপ্তাহে সপ্তাহে। ওলাই আহিছে আৰু এয়া ভালত চাকি দিবলৈ ওলাইছে। আহিছে এয়া সাৱধানে যাব দেই, বৰ দূৰত পুতিলেগৈ। কৃষ্ণ বৰ ওখও কৰিলে। কৃষ্ণ কীট পতংগ পাতিছোঁ। আহা আহা, তোমাক অথনি মাতিছিলোঁ নহয়। আহা ভালহে।